চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি এই অভিযান চলাইছোঁ। আজিলৈকে আমি 3 দিন বিজনী টাউনত অভিযান চলালোঁ আৰু বিভিন্ন ধৰণৰ পাৱাৰলুমৰ গামোচা, মেখেলা চাদৰ আদি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমানলৈকে আমি 21,615 টকাৰ সামগ্ৰী জব্দ কৰিছোঁ আৰু এই নিৰ্দেশ মৰ্মে আমি আগন্তুক দিনতো এই অভিযান চলাই থাকিম, যাতে এই পাৱাৰলুমৰ গামোচা আৰু অন্যান্য সামগ্ৰী বিক্ৰীত বন্ধ হয় যাতে, সেইটোৱে আমাৰ ইচ্ছা। আগন্তুক বিহু সন্মুখত গতিকে যিখিনি হাতে বোৱা বিহুৱান ব্যৱহাৰ কৰিব দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, আচলতে চাহিদা পূৰণ কৰিব পাৰিবনে? হাতে বোৱা বিহুৱানেৰে বিহু আমাৰ শিপিনীসকলে এইখিনি যোগান ধৰিব পাৰিবনে? আচলতে নিশ্চয় পাৰিব। আমাৰ অসমৰ শিপিনীসকল এই কামত মানে খুবেই আগ্ৰহী আৰু তেওঁলোক সক্ষমো। আমি যিহেতু এইটো নতুন প্ৰচেষ্টা হাতত লৈছে, আমি পজিটিভ এটা ভিউ ৰাখিছোঁ আৰু আমি সফল হ'ম বুলি, আমাৰ অসম চৰকাৰৰ এই নিৰ্দেশো সফল হ'ব আৰু সকলোৱে মানিছেও। আমাৰ বিজনীত বহুত দোকানে এই বিক্ৰীটো বন্ধও কৰিছে আৰু লাহে লাহে এইটো সকলো বন্ধ হ'ব, মই আশা ৰাখিছোঁ।